বঢ়িয়াকৈ মই দেখুৱাই আছোঁ ব'লক ভিতৰলৈ গৈ আছোঁ। প্ৰায় গাৰ্ডেনৰ পৰা উলিয়াই আহিলোঁ। এতিয়া আৰু চাওঁ আগৰফালে আৰু কি দেখা পোৱা যায়। ফ্ৰেণ্ডছ, যদি আপোনালোকে ইয়াত অহা নাই বহুত লছ কৰিছে লাইফত। ইমান এনজয় ইয়াৰ নিচিনা ক'তো নাপায়। চাওকচোন এয়া কি চৰাই, মই ভালকৈ জুম কৰি দেখুৱাই দি আছোঁ। দেখা পাইছে কি চৰাই নাম নাজানো, কিন্তু কি ধুনীয়া দেখাত। চাওক আপোনালোকে যদি ইয়াত অহা নাই আহক, জীৱনৰ আনন্দ উপভোগ কৰক। ইয়াতে চাওক কি ধুনীয়াকৈ পাৰ হাঁহবিলাক কেনেকৈ আছে। ইমান ডাঙৰ ডাঙৰ হাঁহ চাওক ইয়াতে। 10 কিলোমান ওজন হ'ব নেকি এটাৰ কমচে কম। আহক আগৰ ফালে যাওঁ, দেখুৱাইছোঁ। চাওক কি ধুনীয়া পাখিটো।
পিকত দেখাবাম বলক